নমস্কাৰ অসমীয়া ইউটিউব চেনেল তিতা কেৰেলাৰ ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। আমাৰ ভিডিঅ'বোৰ আগতীয়াকৈ পাবলৈ কাষতে থকা টিলিঙাটো দবাই দিয়ক। ধন্যবাদ। বেছিহে গৰম ধৰলা এ পা হল নাই তোৰ হে হলিয়া এই ৰিপি বেলা যে ভাতকেইটা খালি এই গৰুকেইটা খালে দিব লাগে লৌৰে দিব লাগে জানা না জানা যা গৰুকেইটা লৌৰে দিয়া কেইটা গৰু লৌৰে দিম তিনটাই গৰু তই তাৰে কেইটা লৌৰে দিম কটাকেইটা লৌৰে দিয়া মাদে ওরা লৌৰে দা এই বিৰিকেইটা খাব লাগে গৰম গরু তো লৌরে হেরি পারিছি ভূমিকম্প হাত ধরে লৌরে দিম বাপ্পে খেয়েছি লৌরে দিম পুরা লৌরে দিছি গরু বসছি না আরো লৌরা কি লৌরা বাইরে দিছি মোক গরু লৌরা তো কি ডার কথা লৌরে দিম শালা সদায় সদায় বিৰি আনো বিৰি কোক যায় পেকেট কেইটা যে থাকে বিৰি কেইটা কত যায় আমাৰ গৰুই নাখাইতো বিৰি নাই ইক চেকিং দিবা লাগব মাজে মাজে পুৰা পেকেটটো থাকে বিৰি নাথাকে ই আহাক নহয় আজি পিটি বাগারে দিলা নেকি বিরিয়াতে খাম ও গৰু কি আইলি হ্যাঁ এই গৰু কেইটা হালকে লৰি দিছা পুরা লৌরে দিছি একদম হালকে দিছা তো এটা কথা হল নহয় কি মই যে বিছনাৰ তলত বিৰি থওঁ তই খা নেকি নহয় মই বিৰি নাখাম বিৰি কি হয় নহয় বিছনাৰ তলত সদায় সদায় বিৰি এন্দুৰো খাবা পাৰে এন্দুৰেও বিৰি খায় শালা এন্দুৰে কেনা বিৰি খাব আজিকালি চৰকাৰৰ দিনত মানুহে বিৰি খায় সব মানুহে বিৰি খায় এন্দুৰে কেনে খাব এই এন্দুৰে খাব না তই খা নেকি মই বিৰি নাখাম এন্দুৰে খাবও পাৰে দে এই ভাত খাই পেলাই বিৰি খাব নাপালি মনটো কেম্বা লাগি যায় টোপনিয়ে নাহিব নহয় এইবাৰ এই বাগেৰে ডাঙৰা অলপ তই বাগেত দিবি অলপ এই দুপিৰা আছে ঘূৰিব যাব নেকি হাই ভগৱানৰ তাতে বিৰিডাল লুকে নাথালি তো মই নাপালো হয় এই গৰুৰ দিনটোত বিৰি নাখাকে থাকিব পাৰে নেকি মনে মনে ক'ৰবাত খাব লাগিল দাদা চুৰ কৰি বিৰি নাখালি মোৰ হাগাই নাহে হাগাংতে বিৰি খা মজাই বেলেগ পিটি বিৰি মাহান কিনে হে পিটিৰ তাপৰে যে মই বিৰি মাহান চুৰ কৰি খাং গমটো নাপায় পিটি সদায় কিনি থাকিব মই খাই ৰাখিম বৌলো তাতে মই 10 টকা পইচা পাং না ক'ত পা গৰু ক'ত পা সেইদিনা যে লুডুৰ পাতি খেলিছিলো 10 টকাটো দিবি না তোৰ নেলি যা কি কৰা কৰবি যা সঁচাই দেখুন নাই চাল্লা ঐ দেখুন দেখুনা পলাইছে এইবাৰ হা এই তোৰ গৰু সেই খটা হুৰে আমাৰ এফাক মাৰি ফেলি কি কৰিলে চাওচোন চাও হা এইগিলা কথাই বেণ্ডেজ মাৰি আনিলো কথা পইচা ভৰিব লাগব এবাৰ পলাইছে এই দেখুনা কি হল এই ধেতৰি কি হল কি হল নো কি হল
তোৰ সেই আপা যে খটা হ'ল কি কৰলাহি এই গৰুৱে আমাৰ আপাক চাচু মাৰামাৰি কৰি পেলাই কি কৰি পেলাইছি এই ডাক্তৰৰ তাত মই 700 টকা ভৰি আহিলো কি কৰলি কেনেকা লাগলি এই চেলকাৰ বাটত কেনেকা লাগলি লুডুৰ খেলা মোক তাত 10 টকা বাজি খেলছিলো এই সি মোক মাছি নেদা কিয়ে মাছি না বেলেগ একালে মাছে অ বৰ বদমাছ হৈছি আচলটো কি কবি ই কমপ্লেইন দে হি কমপ্লেইন দে কমপ্লেইন হুদা ই হাই খাবা হে হি হাই খাবা হে কি চলি জন্ম হৈছে এই মায়া সৰুতে মছি হেৰি ভালে হৈছে হা আহাক নহয় আজি কবা দিছে মোৰ এই মেডিকেল 700 টকা ভৰি আহিলো মই ৰে তুমি মই কিবা এটা কৰিম নছে আজি কিবা নহয় যাই আছো মই গজুৰা যাই আছো চলি ভালকে বহি নৰা কি কম আর ইয়াৰ কথা কমপ্লেইন কম নহয় মানে হেৰি কৰিব গৈ যা দে আজি কেনেকা হাক নহয় বাৰা গুপ লগে দিম তক দিমাজি তই মানে কৰিব ক'ত যাই মছি বতাহে কয় বা গরু বরগান গাইছি আজি চাং মই বাজানাত মারু দেখিন আরেকবার গানটো গা আকাশে কয় বতাহে এই কয় আকাশে কা বাটে কা শুনা পা মই যে স্কুল যাবলে শুনা না পা স্কুল যাবলে শুনা পা কত মারামারি কৰি আছিলি আজি কত মারামারি কৰি আছিলি না তো নাই তো যে 11 বছৰ স্কুলত না যা কিয় না যা স্কুলত কিয় না যা স্কুলত শংকৰ দেৱে যে 14 বছৰক লাগি স্কুলত যোৱা নাছিল শংকৰ দেৱে লেগাল তোৰ কি হল তই না যা কিয়া মই শংকৰ দেৱৰ দৰে শংকৰ দেৱৰ হক মারামারি কৰা শংকৰ দেৱৰ দৰে হক শংকৰ দেৱৰ দৰে হক শংকৰ দেৱৰ দৰে হক শংকৰ দেৱৰ দৰে হক তই মারামারি কৰিব যা খালি কি আজিৰ এই বিচাৰখন চলাই নিবৰ কাৰণে মই সভাপতি টেপেৰা কলিতাৰ নামটি ঘোষণা কৰিছোঁ সভাপতিৰ আসন মই গ্ৰহণ কৰিছোঁ ঐ দেৰি দে বিচাৰখন কিয় দিলি কচোন ক কি হৈছে সভাপতি নহয় মানে কি আমাৰ ল'ৰা যে এই আমাৰ ল'ৰাটোৰ মানে কি এই ঠিকুনাৰ ল'ৰাটোই বেয়াকৈ মাৰধৰ কৰিছে মোৰ মেডিকেলত যাওঁতে 700 টকা মোৰ খৰচা হৈছে কিন্তু ক্ষতিপূৰণ খোজাওঁতে 1 টকাও মোক দিয়া নাই সভাপতি মহোদয় দয়া কৰি মোক বিচাৰখন কৰি দিব লাগে ঐ দেখুনা দে কি ক কচোন কি হৈছে হয় সভাপতি ডাঙৰীয়া এই মোৰ ল'ৰাটো আৰু ইয়াৰ ল'ৰাটোই কোনোবা দিনাখন বোলে লুডু খেলিছিলে কিবা পইচাৰ কাৰণে তাৰপিছত এই ল'ৰাটো হাৰিছে পইচা দিয়া নাই তাৰ কাৰণে বাটত কিবা মাৰধৰ কৰিছে মোক একদিন গৈ পেলাই মানে ঘৰত কৈ আহিছে ই মোৰ কথাটো বিশ্বাস হোৱা নাছিল এতিয়া মই ল'ৰাটো সুধিলোঁ সুধাওঁতে ক'লাক ইয়াৰ ল'ৰাটোৰ কথাখিনিও এতিয়া সভাপতি ডাঙৰীয়াই কওক কি হ'ল কথাটো মই গোটেইখিনি বুজিলোঁ ৰাইজসকল যিখিনি গোটেইকেইটাই ক'লে যিটো গম পালোঁ এতিয়া ঢকুনাৰ পুতাকে দোষী তে গৰু নামটো কি আছিলে গৰু নেকি তে কচু গৰু হয় না নহয় কথাখিনি আগত দেখিয়াচোন অঁ দে কচোন কি হৈছে কি মহোদয় সি মোৰ লগত লুডুৰ বাজি খেলছিল 10 টকা পইচা পাই আছিলো সেইকাৰণে সি মোক নেদলা সেইকাৰণে মই মাথাত মাৰছো মাথা পাতছি সভাপতি নাই ই সাংঘাতিক ডকাইত মহোদয় ইয়াক মাৰিব লাগিব দণ্ডনীয় হ'ব লাগিব ক্ষমা খুজিব লাগিব এই ঢকুনা কি কৰা এতিয়া তই ল'ৰাৰ হৈ তই কি ডিচিশ্যন লয় তই নিজে নিজে লওঁ এতিয়া ৰাইজৰ ফালৰ পৰা মই কৈছোঁ এতিয়া ল'ৰাটো সভাপতি ক্ষমা খুজিব লাগিব ঐ গৰু পলালৈ ঐ কি কৈছে গৰু আমাৰ কথা লৈছে সি কঁঠাল চুৰ কৰিব গৈছে কি কৰে দেবে তাক মোৰ ল'ৰাটো আপোনালোকে বিচাৰ কৰি পেলাই এতিয়া ল'ৰাটো মৰবা গৈছি মই যাওঁ ৰাইজক সি মৰবা গৈছে ঐ সেইটো গৰু কথালৈ কৈছত ঐ গৰু গাছত উঠিল গৰু গাছত উঠিল ৰাইজকল ই কঁঠাল চুৰ কৰিব অহা নাই ৰাইজকল ই মৰবা আহিছে ৰাইজকল বাছো ইয়াক বাছো ই মৰবা বাছো। নাযায়। ঐ গৰু তই কিয় গাছত উঠছা মই কিয় উঠছ গেছত হা তই কিয় গাছত উঠছা নাম কিয় কাছত উঠছ নাম নানা মোৰ ৰাইজৰ আগত বিচাৰ দিছিলি নহয় এ চাও ৰচি মই মৰবা আলছো এইবাৰ মৰি গৰু নামিয়া যি হৈছে তোৰ ওপৰত বিচাৰ নেদো গৰু ই মৰবয়ে পঠায় গৰু নাম আগতে কঁঠাল দুটা খাবা দিবি না নাই হা ধেৰি বিচাৰ দিয়া ৰাইজৰ আগত গৰু তই নাম তোক দুটা নহয় তোক 10টা কঁঠাল দিম তই মৰলি মোৰ ওপৰত কেছ লাগব তই নাম কি ৰাইজসকল নাম নাম
মৰবা উঠা নাছিলোঁ কঁঠালহে খাব উঠিছিলোঁ এবাৰ 10টামান কঁঠাল খাম একেলগে কেনাই কঁঠাল খোৱা বুদ্ধিটো ভাল লাগছি নে যদি ভাল লাগছি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব